মই ঘৰৰ পৰা প্ৰথম আলহী হিচাপে আহিছোঁ। কথাই বতৰাই খোৱাই সকলো ফালৰ পৰা তাই ভালেই আৰু তাতে তোৰ পাখিও নাই এইকেইদিন গতিকে বোৱাৰী লগ এটা হ'ব থাকক কেইদিনমান। একো দৰকাৰ নাই তাইক বাৰু একো দৰকাৰ নাই আকৌ তাৰপৰা ক'বচোন একো দৰকাৰ নাই কি আছে? একো দৰকাৰ তাইক কিবা সহ্য নোহোৱা তাইক সহ্য নোহোৱা হৈছে একো দৰকাৰ নাই তাইক কিবা মোৰ সহ্যই নোহোৱা হৈছে। আচ্ছা যাম ভালেই একচন একো দৰকাৰ নাই তাইক কিবা মোৰ সহ্যই নোহোৱা হৈছে। আচ্ছা ৰচোন তোৰ সমস্যাটো ক'ত কচোন। এইখন মোৰ ঘৰ গতিকে মোৰ সমস্যা হ'লে সকলোৱে মানি ল'বই লাগিব। তই ঘৈণী কা তই মোৰ ঘৈণীহে এই পুণ্যৱত চহৰীয়া ঘৈণী গতিকে মই নোকোৱালৈকে এইখন ঘৰৰ পৰা কোনো ওলাবও নোৱাৰে সোমাব নোৱাৰে। এনেকে কৈছে নেকি আপুনি মোক এটা সোমাই দিয়ক। হেৰি নকৰিব Idiotic shop. নহয় শান্তিত থাকিব বেচেৰাটো শান্তিত ক'বলৈ নাপালে কিন্তু সি যে গোটেই ৰাতিটো কষ্ট পাই থাকিল। মই কৈছোঁ লাষ্ট কিয় দিয়কচোন বাইদেউ বেচেৰাটো লাষ্টটো দিয়ক। বেচেৰাটো শান্তিত শুবও নোৱাৰিলে। মই কৈছিলোঁ তাক নাখাবি নুখুবি বুলি আৰু আপোনাৰ যদি ইমানেই মৰম আপুনি মাতি আনি তাক খুৱাই থ'ব লাগিছিল। মোক তুমি পাহৰি নাথাকা কাৰ সন্মুখত কথা কৈ আছা। এতিয়া পাহৰিবলৈ বাধ্য হৈছোঁ। ইমান দিনে পাহৰা আছিলোঁ কিন্তু আপোনাৰ ব্যৱহাৰৰ বাবে মই পাহৰিবলৈ বাধ্য হৈছোঁ। এতিয়া মোৰ সন্মুখত যিয়ে বাধা হৈ থিয় দিয়ে সিয়ে মোৰ প্ৰতিদ্বন্দ্বী। ঠিকেই আকৌ দিচোন চিন্তু এতিয়া পাহৰিব এতিয়া পাহৰিবলৈ বাধ্য হৈছোঁ। ইমান দিনে পাহৰা নাছিলোঁ কিন্তু আপোনাৰ ব্যৱহাৰে পাহৰিবলৈ বাধ্য কৰাইছে এতিয়া বাধ্য হৈছোঁ। ইমান দিনে পাহৰা নাছিলোঁ কিন্তু আপোনাৰ ব্যৱহাৰেই বাধ্য কৰাইছে। এতিয়া মোৰ সন্মুখত যিয়ে বাধা দিব সিয়ে মোৰ প্ৰতিদ্বন্দ্বী। ঠিকেই দেউতাকৰ লগতে মিলি থাকিব নোৱাৰিলা আমাৰ লগত কেনেকৈ মিলি থাকিব পাৰিবা। একেবাৰে নোৱাৰোঁ। আপোনালোকৰ নিচিনা মানুহৰ লগত সেই কথা বিয়াৰ আগতেই ভাবিব লাগিছিল। আপোনালোকৰ মানুহৰ লগতে কেক আছে। পইচা দিয়ক দিলে পইচাটো দিয়ক পইচা দিয়ক পইচা দিয়ক হৈ গ'ল আৰু তহঁতে পেলাই দে পইচা দিয়ক। ক'তনো কৰা নাই কৰিছোৱেচোন বাৰ বাৰ কোৱাচোন কি কৈ আছিলে। সাৱধান হ'ব বাইদেউ। তাই যদি কথা ক'বলৈ ধৰিছে মানে আৰু কিবা কিবি দিব পাৰে সেইটো নিচিনা কৰি দিব পাৰে ঠিকটো নাই। কি কৰিম এতিয়া আপুনি ভয় কৰিবলৈ নাই। আপোনাৰ বহুত ডাঙৰ কথা, আপোনাৰ বহুত ডাঙৰ